Hi friends, welcome you to my channel Sainika's vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে আৰু আজি অলপ নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ আচলতে ছোৱালীজনীৰ সামাৰ ভেকেশ্যন হৈ আছে। তাৰপিছত মা ঘৰলৈ যাম ভাবিছিলোঁ, মা ঘৰ কাকপথাৰ, কিন্তু মানে আমাৰ অকণমান নিয়ম এটা কৰিবলৈ আছে। আচলতে মোৰ জাগৰাকী ঢুকালে, আপোনালোকক কৈছিলোঁ মই, তো সেইটো কাৰণে সকামখন নোহোৱালৈকে যাব নোৱাৰোঁ। সকামখন হোৱাৰ পিছত যাম। স্কুল খুলিলেও একো কথা নাই, দুদিনমান থাকি আহিমগৈ। স্কুল ক্ষতি নকৰাওঁ, শনিবাৰ দিনটোত স্কুল বন্ধ থাকে ন, সেনেকৈ মিলাই মেলি যাব লাগিব আৰু তাই মানে কি ক্লাছ টিচাৰ এগৰাকী আছে, বিৰাটেই মোৰ মানে তাই ভাল পায় আৰু যেতিয়াই কৈ থাকে ক্লাছ টিচাৰগৰাকীৰ কথা। তাৰপিছত ক্লাছ টিচাৰলৈ স্কুলৰ হোমৱৰ্কখিনি মই কমপ্লিট কৰালোঁ, মানে তাইক যিমানখিনি কৰিব দিছিলে, কিন্তু তাৰ উপৰিও তাই মানে নিশ্চয় কাৰণে কিবা এটা বনাইছে। আৰু এইটো ৰাইচ গ্ৰেইন দি এনেকৈ লগাইছে, কালাৰ দি পেলাই। এইজনী তাইৰ মেম হয় বোলে, এইখিনি বনাইছে। অলপ চলপ মই হেল্প কৰি দিছোঁ, চকুকেইটা অকণমান। এইবিলাক চুলি তুলিবোৰ এইবোৰ তাই নিজে কৰিছে দেই, এইখিনি তাই নিজে কৰিছে। এইবোৰ আঠা দি লগাইছে তাই। আৰু বনাওঁতে মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, ভিডিঅ'টো আপোনালোকে চাব। আৰু আচলতে আজি মই মোৰ নুনি মেখেলা চাদৰ কেইটামান কালেকশ্যন লৈ আহিছিলোঁ, হেণ্ডমেড নুনি। তো সেই বলক ষ্টাৰ্ট কৰোঁ, ভিডিঅ'টো দেৰি নকৰোঁ আৰু লগতে এইটো ভিডিঅ' চাব। আৰু ইয়াত লগাবলৈ জলপৰীজনীত মই পুৰণা নেইল পালিচ কেইটামান উলিয়াইছিলোঁ বিচাৰি, যিকেইটা পালোঁ এইকেইটা কালাৰ। ধান কেইটামান আনিছিলোঁ, এইকেইটা ধানকেইটাত পিংক কালাৰ দিছোঁ, চব নেইল পালিচৰে হয়। যিমানকেইটা কালাৰ পাৰোঁ ধানকেইটা ধুনীয়াকৈ শুকুৱাই লৈছিলোঁ, তাতে আইচাই লগাই ভাল পায় সেই। আৰু আৰ্ট এণ্ড ক্ৰাফ্টৰ বাবে প্ৰথমতে আইচাক দৰকাৰ হ'ব, এটা ফেভিকলৰ বটল আৰু শুকাই থোৱা এইখিনি আনি লৈছোঁ ধানখিনি। এইখিনি এতিয়া আইচাই আঠা লগাইছে, আঠা লগাই পেলাই ধানখিনি ধুনীয়াকৈ দি যাব আৰু আমাৰ সোণপৰি ৰেডি হৈ যাব। তাৰপিছত আনফালে আমাৰ ইভুৱে টুটু আপাৰ লগত খেলি আছে। টুটু বাইদেউৰ ঝাৰুটো ল'ব বিচাৰে বাৰে বাৰে, টুটু বাইদেউক হাৰিবলৈ ডিষ্টাৰ্ব দি আছে। সি ঝাৰুটো দিলেই মনে মনে থাকে। আৰু এইফালে আমাৰ আইচাৰ আৰ্ট এণ্ড ক্ৰাফ্ট ৰেডি, ৰাইচ গ্ৰেইনৰ। আৰু এয়া হৈ গ'ল কালাৰ চালাৰ দি। তেতিয়াহ'লে পলম নকৰোঁ, ষ্টাৰ্ট কৰোঁ বলক। এযোৰ পূৰা হাতে বোৱা হয় নুনি পাত। ইয়াৰ মই চাইডে এনেকৈ লগাই লৈছোঁ। এইযোৰ ইয়াত গোটেই গাত আপোনাৰ চিলভাৰ বনোৱা আছে। এখন চাদৰখন বিৰাটেই হেভি হয়। এইযোৰ পিন্ধি মই এবাৰেই পিন্ধিছোঁ নেকি। ইয়াৰ
ব্লাউজটো মই এনেকৈ কুটিছিলোঁ ডিজাইনটো বেক চাইডে, আৰু এইখন ইয়াৰ মেখেলা গোটেই গাত আছে চিলভাৰ গুণা। ছেকেণ্ড যোৰ হৈছে এইযোৰ, এইখন ইয়াৰ মেখেলা। এই ফুলটো মোৰ বিৰাট ভাল লাগে, কালাৰটো মোৰ পচন্দৰ হয়। চাদৰখন এইখন এনেকৈ আছে, এই কালাৰটো গাত সৰু সৰু বুটা আছে। এইযোৰ হাতে বোৱা হয়, পিয়'ৰ হেণ্ডমেড। ইয়াৰ ব্লাউজটো মই এনেকৈ চিলাইছিলোঁ, হাতত দিছিলোঁ ছাইড পটিখিনি, আৰু পিছফালে এনেকুৱাকৈ চিলাইছিলোঁ। চিম্পল হয়। এইযোৰ নুনিয়ে হয়, এইযোৰ হেণ্ডমেড হয়, পিয়'ৰ হেণ্ডমেড। ধুনীয়া লাগে মোৰ পিন্ধিলে, আৰু চিম্পল হয়। গাটো আপোনাৰ এনেকৈ চিম্পল, কিন্তু কালাৰটো মোৰ বিৰাটেই ভাল লাগে। ইয়াৰ মেখেলাখন এইখন দীঘলকৈ আছে, বহল আহল, পিন্ধিবলৈ বিৰাট ভাল। ইয়াৰ ব্লাউজটো এইটো, এইযোৰ হয় নুনি, এইযোৰ হেণ্ডমেড হয় নুনি। এইযোৰ ফুলটো মোৰ বিৰাটেই ভাল লাগে। ইয়াত আপোনাৰ গোটেই গাতে আছে ফুলটো, ডিজাইনটো, আৰু এই যোনখিনি কাম কৰা আছে এইখিনি বিৰাটেই ধুনীয়া, মানে কামখিনি গুণাৰ লগত। ধুনীয়া কাপোৰযোৰ, বহুত ধুনীয়া। ইয়াৰ মেখেলাখনো বহুত ওপৰলৈকে ফুল আছে এনেকৈ, আৰু যথেষ্ট আহল বহল হয়, পিন্ধিবলৈ ভাল। ইয়াৰ ব্লাউজটো এইটো এনেকৈ নেট লগাই মই চিলাইছিলোঁ, চিম্পল হয়। এইযোৰ নুনি হেণ্ডমেড হয়, পিয়'ৰ হেণ্ডমেড, বিৰাট ধুনীয়া। ইয়াৰ ফুলখিনি গোটেই গুণাৰ কাম আছে। এইযোৰ পিয়'ৰ নুনি হেণ্ডমেড হয়। এইযোৰ মই পোষ্ট দি থৈছোঁ, ক'ৰবাত যাবলৈ সুবিধা হয় তেতিয়া, বাচ্ছাৰ লগত নহ'লে বৰ দিগদাৰ হয়, খৰদৰ হয়। এইটো এটা বিৰাট ধুনীয়া কালাৰটো, আৰু ইয়াৰ যিটো ছাইড পটি সেইটো সৰু হ'লে ভাল লাগে আজিকালি। এইটো এনেকৈ আহিব, ধুনীয়া কালাৰটো মোৰ বিৰাট ভাল লাগে। এইযোৰ ইয়াৰ মেখেলাখনো যথেষ্ট ডাঙৰ, এয়া ফুলটো বিৰাট ধুনীয়া, পিয়'ৰ হেণ্ডমেড হয়, কালাৰটো ধুনীয়া। আৰু ইয়াৰ ব্লাউজটো মই এনেকৈ চিলাইছিলোঁ ৰাফ ফুলত, ৰাফ ফুল হৈ থাকে, আৰু বেক ডিজাইনটো এনেকৈ ফুলখিনি আহিছে ধুনীয়াকৈ, আৰু ইফালে এইটো ডিজাইন হয়। মোৰ নুনিৰ এইকেইযোৰ কালেকশ্যন, হেণ্ডমেড নুনি। তো আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ মোৰ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ আহিছোঁ, বাই বাই।